এভৰিৱান, কি খবৰ? সকলোৰে ভালনে বাৰু? আশা কৰোঁ সকলো ভালে আছে চাগে। এইটো যোৱাকালিৰ ভিডিঅ' আছিলে দেই। যোৱাকালি যিহেতু আবেলি সময়ত ঘপককৈ ভণ্টিৰ ঘৰলৈ যোৱা হ'ল। ভণ্টি আহিছিলে মানে, যিহেতু ভণ্টিৰ ছোৱালীজনীৰ এক্সাম শেষ হোৱাৰ কাৰণে মানে বন্ধ আছিলে কাৰণে আমাৰ ঘৰলৈ আহিছিলে। তাৰপিছত তাইক থ'বলৈকে যাবলৈ দেউতা ওলাল আৰু লগতে ভণ্টিও আহিছিলে নিবলৈ। তাৰপৰা মায়ে ক'লে তই বাছত যাব নালাগে, আমিয়ে গৈ থৈ আহিমগৈ বুলি। আৰু তেনেকুৱাতে ভণ্টিয়ে মোক ক'লে তই যাবি নেকি? মই বোলো কিয় নাযাম বাৰু, ইমান দিন যোৱাই নাই যিহেতু ভনীয়েকৰ ঘৰ, সেইকাৰণে বোলো নাযাম নেকি। যাম দে, মা দেউতা যাব যেতিয়া মই যাম দে, এনেকৈ বুলি কৈ আৰু ঘপককৈ ওলালোৱেই নহয়। ওলাই গৈ একেবাৰে পালোগৈ, পাই যোৱাৰ লগে লগে ভণ্টিয়ে আকৌ মুৰ্গী এটা মাৰিলেই নহয়। মুৰ্গী এটা মাৰিলে, তাৰপৰা মায়ে একেবাৰে জুই ধৰি বনাবলৈ লাগিলেই। যিহেতু নিজৰ জীয়েকৰ ঘৰলৈ আহিছে, মাকবিলাকে বাৰু কেনেকৈ বহি খায়, আৰু সহ্যও নহয় মাকবিলাকৰ। যিমান যেনেকৈ পাৰে আৰু মায়ে আৰম্ভ কৰি গ'ল কাম কৰিবলৈ এখন এখনকৈ। আৰু তাই যে মোক ইমান গালি পাৰি আছে জানেনে, ভিডিঅ' কৰিবলৈ মানা কৰি আছে যে ভিডিঅ' নকৰিবি, গোটেই মানুহে দেখিব, ভিডিঅ' নকৰিবি। মই কৈছোঁ ঐ, ভিডিঅ' কৰিলে বোলো একো নহয়, কিনো হ'ব কচোন, মানুহৰ ব্যৱহাৰটোহে মেইন। ঘৰ দুৱাৰে মানুহক নোখোৱাই নহয়, পানী নপৰা ঘৰ এটা হ'লেই হ'ল, নহয় জানো। বৰ বেছিকৈ ঘৰ দুৱাৰ সজাই লাভ নাই, কাৰণ তই ইমান ধুনীয়াকৈ আছ, মনৰ শান্তি সেইটোহে আচল বস্তু। মানুহৰ মনৰ শান্তিটোৱে আচল বুলি মই ভাবোঁ। আৰু এয়া যে বি জলকীয়া দেখিছে, এয়া বি জলকীয়া তাইৰ ঘৰৰ দেই। খাবলৈ যে ইমান টেষ্টি আছিলে বি জলকীয়াকেইটা নহয়, বৰ ভাল লাগিলে খাই। ভাতৰ লগত ঠিকছে খালোঁ আৰু লগতে লৈও আহিলোঁ। আৰু ইহঁতে একদম গৈ পোৱাৰ লগে লগে একদম ব্যস্ত খেলাত। আৰু এই যে ইমান তামোলতি হৈছে নহয়, একেবাৰে মই কৈছোঁ তই আজিকালি ইমান তামোল খাবলৈ ল'লি কিয়? তাই কৈছে এই ভাল লাগে আৰু আমি গাঁৱৰ মানুহ, বেছিকৈ কৈ নাথাকিবি তই, আমি তামোল খামেই, তামোলকণ বেছি প্ৰয়োজন আমাৰ। আৰু মই কি দিছোঁ তাকে তাই অকণমান দেখুৱাই দিছে। আৰু এয়া ভাত খালোঁ ধুমাধুম, একদম মাংস হৈ গ'ল। মাছ বনাইছিলে জিকা দি, ইমানেই টেষ্টি হৈছে, জুইত বনোৱা যে একেবাৰে বহুত সোৱাদ হৈছিলে। তাৰ মই ৰখিবই নোৱাৰিলোঁ, কাৰণ মই দুপৰীয়া খোৱা নাছিলোঁ। সেইকাৰণে বোলো মই ভাতকেইটা বোলো সোনকালেই খাই দিওঁ। আৰু সিহঁতে খেতিৰ ধনী দেই, ধান চাউল মানে আপোনাৰ অভগন। মোক একদম ধান দি পঠিয়াইছে, যিহেতু মোক কঠীয়া দি পঠিয়াইছে। জিৰা ৰাইচ কৰিছিল এইবাৰ প্ৰথম, সিহঁতে মোক 1 বস্তা দি পঠিয়াইছে জানেনে। আৰু এয়া বি জলকীয়া লৈছোঁ, এটা লৈছোঁ, আৰু ভালকৈ বোলো ভাতকেইটা খাই লওঁ। আৰু এয়া ল'ৰাহঁতেও খাইছে। তাৰপিছত তাই মোক কৈছে তই ভাত খাই থকা, মই ভিডিঅ' এটা কৰি দিওঁ বোলো। সেয়া তাই মোক ভিডিঅ' কৰি লৈছে। তাই আকৌ কি হ'ল জানে নাই, পিঠাগুড়ি খুন্দা মেচিন ল'লে দেই, মোক কিন্তু জনোৱা নাছিলে। মই গৈ দেখিয়ে হতভম্ব নহয়, তই বোলো মেচিন ল'লি মোক নক'লি। বাই ভনী কথা, কিবা এটা যেন নক'লে অকণমান দুখ লাগে জানেনে। এয়া খাই বৈ লৈছোঁ দেই, বাই বাই।